हेलो फ्रेंड वेलकम टू माय चैनल जेসকলে অমৃত ভিক্ষা আন্দোলনত ৰেজিষ্ট্ৰেশ্যন কৰিছিল আৰু এতিয়ালৈকে ফটো আপলোড কৰিব পৰা নাই সেইসকলৰ কাৰণে আহিছে বিশেষ এটা ৱেবছাইট যিটো ৱেবছাইটৰ সহায়ত আপোনালোকে কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ ফটো আপলোড কৰিব পাৰিব গতিকে বলক ভিডিঅটো আৰম্ভ কৰোঁ আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব আৰু আপোনালোকে এই লিংকটো পেষ্ট কৰি দিব আপোনালোকে স্ক্ৰীনত চাব পাৰিছে অথবা ডেসক্ৰিপচনত দি ৰাখিম আৰু আপোনালোকে যেতিয়া ক্লিক কৰি দিব লিংকটোৰ ওপৰত আপোনালোকে পেষ্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত ঠিক এনেকৈ ইন্টাৰফেস আহি যাব যেহেতু মোৰ লগইন কৰা আছে মই লগ আউট কৰি লৈছো আৰু লগ আউট কৰাৰ পিছত আপোনালোকে এনেকৈ এটা ইন্টাৰফেস চাব পাৰিব আৰু আপোনালোকৰ যদি মই ডেটটো আজিৰ ডেটটো যদি দেখাও তেনেহলে 18 ছেপ্টেম্বৰ 2023 6:26 আপোনালোকে চাব পাৰিব আৰু আপোনালোকে যেতিয়ালৈকে থ্ৰী লাইনত ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত ঠিক এনেকৈ ইন্টাৰফেস আহিব লগইন অপশনটোত ক্লিক কৰি দিব লগইন অপশনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটো দিব আৰু আপোনালোকে ওটিপিটো দি কিনে সাবমিট অপশনটোত ক্লিক কৰি দিব আৰু আপোনালোকে ওটিপিটো দি দিব দি এন্টাৰ কৰি দিব এন্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে সাবমিট অপশনটোত ক্লিক কৰি দিব যেতিয়া আপোনালোকে সাবমিট অপশনটোত ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত ঠিক এনেকৈ এটা ইন্টাৰফেস আহিব অলপ সাইডত দেখাব আপলোড প্ৰেজেন্টেশন ইমেজ এই অপশনটোত ক্লিক কৰি দিব যেতিয়া আপোনালোকে এই অপশনটোত ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত ঠিক এনেকৈ ইন্টাৰফেস আহি যাব আপোনালোকৰ গছৰ নামটো আৰু আপোনালোকে জিঅ টিকিং কৰা ফটোটো সিলেক্ট কৰি ল'ব ইয়াৰ পৰা আপোনালোকৰ গ্যালাৰীৰ পৰা জিঅ টিকিং কৰা 17 ছেপ্টেম্বৰৰ ফটোটো সিলেক্ট কৰি ল'ব আৰু এই গছৰ পুলিটো 17 ছেপ্টেম্বৰৰ হ'ব লাগিব জিঅ টিকিং ফটো হ'ব লাগিব সিলেক্ট কৰাৰ পিছত আপোনালোকে সাবমিট অপশনটোত ক্লিক কৰি দিব যেতিয়া আপোনালোকে সাবমিট অপশনটোত ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত ঠিক সাকসেসফুলি এনেকৈ এটা প্লেন আইডি দেখাব আৰু আপোনালোকে এই আইডিটো স্ক্ৰিনশ্বট কৰি ৰাখি দিব গতিকে আজিৰ ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু এনেকুৱা ভিডিও এতিয়ালৈকে কোনো দিব পৰা নাই গতিকে ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ইনফৰমেটিভ ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি দিব